ফ্ৰেণ্ডছ আজি মই ভিডিঅ'টো বনাইছোঁ এটা কাৰণ যে বেংকত যাওঁ আমাৰ নিউ একাউণ্ট এটা খুলিবলৈ লাগিলে বা মই নতুন পাছবুক খুলিবৰ কাৰণে মোক এটা একাউণ্ট খুলিবৰ কাৰণে মই বেংকত যাব লাগিব আৰু বেংকত যাব লাগিলে আপুনি বেংকৰ পৰা আপোনাক এখন ফৰ্ম দিব সেই ফৰ্মখন আপুনি কেনেদৰে ফিল আপ কৰিব এই ভিডিঅ'টোত মই বনাইছোঁ আহকচোন চাওক যিহেতু ইয়াত লিখিছে চাওক ইকো বেংক মই এইখন ফৰ্ম আপোনাৰ নামটো চাওক ইয়াত আপোনাৰ কি দিব লাগিব আপুনি ইয়াত আপোনাৰ ফটো কপি দিব লাগিব ফটোগ্ৰাফ আপোনাৰ ফটো ইয়াত লাগিব যেহেতু আমাৰ এখন হৈ গ'ল এতিয়া মই ফৰ্মখনত আহিম চাওক এই ফৰ্মখনত আপোনাৰ দিছে চাওক মই যিহেতু একাউণ্ট অ'পেনিং কৰিম অৰ্থাৎ একাউণ্ট অ'পেনিং কৰাৰ কাৰণে মই এখন ফৰ্মখন আনিছোঁ যিহেতু ইয়াত চাওক ইকো বেংক লিখা আছে যিহেতু ইয়াত লিখিছে ব্ৰাঞ্চ নেম অৰ্থাৎ যিহেতু ব্ৰাঞ্চৰ নামটো আপুনি লিখিলেও লিখিব পাৰে আপুনি নিলিখিলেও কথা নাই ব্ৰাঞ্চ এণ্ড কোড আপোনাৰ ব্ৰাঞ্চত যোনটো আপোনাৰ নাম্বাৰ থাকে ন এইটো আপুনি এখন ইয়াত আপুনি ফিল আপ কৰিলেও কথা নাই নকৰিলেও কথা নাই কৰিব পাৰিলে কৰিব নকৰিলেও নাই চাওক আপোনাৰ এতিয়া ডেটটো দি দিব খালি বাকীটো আপোনাৰ কাষ্টমাৰ আইডি আপোনাৰ ধৰি লওক কাষ্টমাৰ আইডি মানে ধৰি লওক ভোটাৰ আইডি এনেকুৱা ধৰণৰ একাউণ্ট যিহেতু আপোনাৰ একাউণ্ট খুলিবই আপোনাৰ নাম্বাৰটো নাই সেইটো আপোনাৰ বেংকৰ মানুহে আপোনাক দি দিব আপোনাৰ ইয়াত নাই যিহেতু সেইখিনি ইয়াত একো নাই ইয়াত যাওক পাৰ্চনেল ডিটেইলছ আপোনাৰ নেম আপুনি ইয়াত আপোনাৰ নামটো লিখি দিব মই যিহেতু মোৰ নামটো মই লিখিছোঁ পুবুলিৰা তাৰ পৰা আপুনি তলত আহিব তলত ক্ষেত্ৰত আহিব ডেট অফ বাৰ্থ অৰ্থাৎ আপোনাৰ আপুনি জন্ম হোৱা তাৰিখটো ইয়াত লিখি দিব আপোনাৰ মেল আপুনি মেলটো লিখি দিব যিহেতু আপুনি ফিমেল আপুনি যদি ল'ৰা তেতিয়াহ'লে মেল লিখি দিব আৰু যদি আপুনি ছোৱালী হয় তেতিয়া আপুনি ছোৱালী লিখি দিব ইয়াত মেৰিয়েড আপুনি ইয়াত দিব চিন মাৰি তাৰ পৰা আপোনাৰ আপুনি এতিয়া তলৰ ঘেৰত আহক ইয়াত লিখা আছে নেম অফ ফাদাৰ আপুনি আপোনাৰ দেউতাৰ নাম লিখিব যিহেতু মই ইয়াত মোৰ দেউতাৰ নাম হৰকান্ত এতিয়া লিখিছোঁ তাৰ পৰাই তলত আহিব আপোনাৰ তলত মোৰ নেম অফ দ্য মাদাৰ অৰ্থাৎ মোৰ মাৰ নাম ইয়াত লিখিছোঁ শশী এতিয়া লিখিছোঁ তাৰপৰা এইখিনি যিহেতু একো নাই ইয়াত আপুনি লিখা নাই আপুনি লিখিলে কথা নাই ইয়াত তলত আহক তলত আপোনাৰ ইয়াত চাওক আপুনি কি কৰে যে মই পাৰ্ভেজ ইয়াত চাওক আপুনি কি কৰে আপুনি যি লিখে লিখিব পাৰে মই ইয়াত আপোনাৰ বেলেগ একো লিখা নাই আপোনাৰ মই প্ৰাইভেট ছিকিউৰিটি বুলি লিখি দিছোঁ এনাই যিহেতু মই আপোনাৰ ফৰ্মখনত প্ৰাইভেট ছিকিউৰিটি বুলি লিখি দিছোঁ আপুনি যি কাম কৰে আপুনি সেইটো লিখিব পাৰে তাৰোপৰি আপুনি তলত আহক আপুনি যদি হিন্দু হয় আপুনি হিন্দু বুলি দিব আপুনি মুছলিম হয় যদি যি হয় আপুনি ইয়াত আছে ইয়াৰ ঘৰত আপুনি দি দিব চাওক তাৰোপৰি আপুনি OBC হলি SC হলি যিহেতু মই SC মই সেইকাৰণে SC ইয়াত দিছোঁ চিন চাওক তলত আহক তলৰ পেজটোত আহক চাওক তলৰ পেজটোত আহিছোঁ মই 2 নম্বৰ কণ্টেক্ট ডিটেইলছ অৰ্থাৎ মোৰ মানে মোক যিহেতু কণ্টেক্ট কৰিব মই সেই কণ্টেক্ট নম্বৰগিলা আমি ইয়াত দিছোঁ যিহেতু আপোনাৰ মোবাইল নাম্বাৰটো আপুনি দিব যিহেতু মোৰ মোবাইল নাম্বাৰ মই দিছোঁ ইয়াত চাওক আপুনি যদি আপোনাৰ ইমেইল আইডি আছে আপোনাৰ যদি ইমেইল আইডি আছে আপুনি ইমেইল আইডি দিব পাৰে ইয়াত মই যিহেতু ইমেইল আইডি আছে প্ৰথমতে মই লিখা নাই মই আপোনাক ইমেইল আইডিটো দি দিম পিছত ইয়াত আপোনাৰ এটা প্ৰুফ অফ আইডেণ্টিটি আপুনি আপোনাৰ আইডেণ্টিটি কি আছে আপোনাৰ মই ইয়াত দিছোঁ আপনার এ পাসপোর্ট আছে আপনার নাই মই যেহেতু নাই আপনার এ ভোটার আইডি কার্ড মোর আছে ভোটার আইডি মই এখানে ইউজ দিছোঁ মই সি নম্বৰ দিছে ড্ৰাইভিং লাইসেন্স যেহেতু মোৰ সি নম্বৰটো ইয়াত আছে ড্ৰাইভিং লাইসেন্স মই দি দিছোঁ তাৰপৰা নেক্সটটো দিছোঁ ডি নম্বৰটো আপোনাৰ ডি নম্বৰটো আধাৰ আপোনাৰ মই যিহেতু মই আইডি আধাৰ আপোনাৰ মোৰ যিহেতু ইয়াত আধাৰ আছে সেইকাৰণে মই ইয়াত আধাৰ চিন মাৰি দিছোঁ আপোনাৰ এনেদৰে আপুনি এইখিনি ফিল আপ কৰি আপুনি এনেদৰে পেজটো আপুনি উলটাই দিয়ক উল্টা দি আপুনি এনেদৰে আহক ইয়াত আপোনাৰ চাওক ইয়াত আপুনি এড্ৰেছ ইন ডিটেইলছ মই ইয়াত আপোনাৰ এড্ৰেছ ডিটেইলছ দিছোঁ এড্ৰেছ মানে পূৰ্ণখণ্ডটো মিলাব পৰা মোৰ এড্ৰেছটো দিছোঁ আপোনাৰ যি এড্ৰেছ আপুনি দি দিব আৰু চিটি বা ভিলেজ মই গুৱাহাটী দিছোঁ চিটি গুৱাহাটী দিছোঁ আপুনি আপোনাৰ যি পৰে আপুনি সেইটো দিব আপোনাৰ ষ্টেট দিব ষ্টেটটো আসাম আপোনাৰ হ'ব আসাম মোৰো হ'ব তারপরে আপনি ডিস্ট্রিক্টটো আপনি আপনার সিলেক্ট করব ডিস্ট্রিক্ট আপনি কামরূপ মোর যেহেতু কামরূপ আপনি কামরূপর আপনার যে আপনি দি দিব পারব তারপরে আপনি পিন নাম্বারটো আপনি দিব পারে মই যেহেতু পিন নাম্বারটো ইয়াত দিয়া নাই পিছত মই দি দিম আপনার ইয়াত আছে প্ৰুফ অফ ইন এড্ৰেছ আপনার প্ৰুফ আপনি প্ৰুফ মই যেহেতু প্ৰুফ আপনার দিছোঁ ইলেক্ট্ৰিক বিল মই ইয়াত ইলেক্ট্ৰিক বিল দিছোঁ যেহেতু এইবোৰ নাই মোৰ সেইকাৰণে মই ইয়াত দিছোঁ ইলেক্ট্ৰিক বিল আপোনালোকৰ এইবোৰ আছে যদি আপোনালোকে দিব পাৰে এই পেজটোত আপুনি ইয়াত একো নাই আপুনি তলত আহক তলত আহিলে আপুনি লিখিব ইয়াত চাওক মোৰ নামটো লিখিছোঁ এই ক্ষেত্ৰত আপোনাৰ এই ক্ষেত্ৰত মই মোৰ নামটো লিখিছোঁ ইয়াত আপুনি এক কপি আপোনাৰ ফটো দিব পাৰিব ইয়াত এক কপি ফটো আপোনাৰ দিব লাগিব ঠিক আছে এনেদৰে আপুনি নেক্সট পাৰ্টটোত আহিব লাগিব নেক্সট পাৰ্টটোত আপুনি আহি ইয়াত চাওক ইয়াতো আপোনাৰ লিখা আছে ইয়াতো আপুনি যদি ফিল আপ কৰে ফ্ৰেছ ইন এপ্লিকেশ্যন ইন আইডি আপুনি যদি এপ্লাই কৰা আইডিটো আপোনাৰ ইয়াত এইবোৰ আপোনাৰ আমাৰ কাম আপুনি যদি পাৰে আপুনি কৰিব পাৰে যিহেতু এইটো বেংকো কৰি দিব পাৰে বেংকে কৰি দিব আপোনাক তাৰোপৰি আপোনাৰ তলত আপুনি বেছি তলত গ'লে হওক তলত আপুনি চাওক আপোনাক যদি ATM কাৰ্ড লাগে বা ডেবিট কাৰ্ড লাগে আপুনি ইয়েছ বুলি দিব চাওক ইয়াত ATM বুলি লিখা আছে আপুনি ATM এপ্লাই কৰিব পাৰে
ইয়েছ দিব, ইয়েছত দিব। আপোনাৰ চেকবুক আছে, চেকবুকতো আপোনাৰ আহিব আপোনাৰ এমাউণ্ট, আপুনি কিমান ইনকাম কৰে, আপুনি কিমান ইনকাম কৰিব, যে আপুনি বছৰটোত আপুনি কিমান ইনকাম কৰে, আপুনি ইয়াত লিখি দিব পাৰে ইমান টকা ইনকাম কৰোঁ। ইয়াত লিখিব পাৰে। এনেদৰে আপুনি আপোনাৰ আপুনি এনেকৈ আপোনাৰ একাউণ্টটো আপুনি এনেকৈ লিখি কেনে এনেকৈ দিব পাৰিব। নেক্সট আপুনি নেক্সট পেজটোত আহক। নেক্সট পেজটোত একে আপুনি ফিল আপ কৰিব নালাগে, বেংকৰ মানুহে আপোনাক ফিল আপ কৰি দিব। ঠিক আপুনি তলত এটা ইয়াত আপুনি চিগনেচাৰ বুলি আপুনি ইয়াত এটা চহী কৰিব লাগিব। ইয়াত আপোনাৰ